এয়া হৈছে ঈদৰ জলপান। হেল্ল' বন্ধু বান্ধৱীসকল, ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে ঈদৰ শুভেচ্ছাও থাকিলে। আৰু এয়া পানীয়া বটল ভৰাই লৈ ওপৰলৈ আহি আছোঁ। দেখিছে আজি কাৰণটো হ'ল মানুহজন আজি ঈদৰ কাৰণে মানুহজনে দোকান সোনকালে খুলিব গ'ল। আৰু মই এয়া দানা পানী দিয়া মোৰ ভাগত পৰিছে, বোলে কৈ থৈ গ'ল দিবাগৈ বুলি। এয়া আহিছোঁ দিবৰ কাৰণে আৰু এয়া খুলি লৈছোঁ। আজি প্ৰথম আহিছোঁ দানা পানী দিবলৈ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। সোনকালে মই আহিবলগীয়া নহয়, মই সেইকাৰণে নাহোৱেই, কেতিয়াবা কাটচিতে অহা হয়। আৰু এয়া দৰজাখন খুলি লৈছোঁ। আৰু এই ঘৰটো তাৰমানে এতিয়া বনাই আছে। সিহঁতৰ আমি যি ঘৰ মালিকৰ ঘৰত থাকোঁ হেৰি কমপ্লিট হোৱাগৈ নাই। তাৰ ৰুম এটাতে এইবিলাক বস্তু ৰাখিছে। মানুহজনৰ এইবোৰ চখ, মোক নতুন দেখি গোটেইখন পলাইছে, আনি এইবোৰ কৰিছে আৰু এয়া ৰাজ্য। এইখিনি কুকুৰা ভালেমান আছিলে, ডাঙৰ হৈ কেইবাটাও মৰিলে আৰু কেইবাটাও বিক্ৰীও কৰিলে বাৰু। আৰু সেই কণী এতিয়া পৰা নাই, কণী কেইটামান পাৰিছিলে, কুকুৰাজনী উমনি দি থৈছে। এইকেইটা বদ্ৰি চৰাই আৰু এইকেইটা হৈছে ককটেল চৰাই। এই পোৱালি এটা নি থোৱা আছে যে ভিতৰত, সিহঁতি মাক বাপেক। আৰু এইকেইজনী কণী পাৰি থৈছে, উমনি চমনিয়ে লোৱা নাই। এইফালে এয়া খোপা লগা পাৰজনীয়ে উমনি লৈ আছে। এইফালে এয়া কুকুৰাজনী উমনি দি থোৱা আছে। কি কৰিছে এতিয়া? মই কি কাম আহিছিলোঁ সেইটো কৰোঁ। এনেকৈ থৈ দিছে এইবিলাক হাঁহৰ গুটি। আছে ঘেঁহু। আহ 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 পলালেহে। কেইটামান মোৰ ওপৰতো আছে, মোৰ ওপৰলৈ মানে এইবোৰ ঘৰ পাৰ বাহ কৰি দিছে। লোকে ঘৰ বনাইছে, আমাৰ এয়া পাৰ গঁৰাল কৰিছে। সেইছে ওপৰত সেইকেইটা পাৰ বাহ, এটা দুটা তিনিটা চাৰিটা পাঁচটা কৰিছে। অলপ অলপকৈ বিকিছে আৰু এই বেছিকৈ নাৰাখে আৰু দুটা এটা ৰাখিব। তিনিটা ফুলৰ লগতে লাগিছে। দি মেলি হৈ গ'ল, এখন মাৰি দিওঁ। এইফালে এয়া সেই চটৰ ওপৰত দেখিছেনে, সেইবোৰ হেৰি নাৰিকলৰ ডাবৰ বাকলি হয়, এইবোৰ শুকুৱাইছে ভাত বনাবলৈ। ইয়াত গছপাত চছপাত একো নেৰে, চব একদম শুকুৱাই মেলি ভাত বনায়। আৰু এতিয়া তললৈ যাম, তললৈ গৈ গা পা ধুই মেলিহে তাৰ পৰা আকৌ লগ পাম আপোনালোকক। তোমাৰ মেহেন্দি দেখুৱাই দিয়া, তোমাৰ মেহেন্দি। আৰু ইটো হাত, ৱাও কি ধুনীয়া। ভৰি মোৰ ভৰিয়ে ওলাইছে। ভৰি কৈ ভৰি নাই লোৱা, তুমি লৈছা জানো? এই ভৰিটো লৈছা। মজা বাহ বাহ, কি ধুনীয়া বাহ। এই মজা মজা। আৰু ঈদৰ শুভেচ্ছা দি দিয়া। ঈদৰ শুভেচ্ছা থাকিল কৈ দিয়া। ঈদৰ শুভেচ্ছা থাকিল কোৱা। এয়া চিমৈ, এয়া হৈছে ঘুগুনি, মটৰ ঘুগুনি, চিমৈ। এয়া আমি থকা ওচৰৰ মানুহৰ পৰা দিছে, দেখিছেনে? আৰু আমাৰ টিকলিজনীও আছে এজনী। ওপৰলৈ মোক কোৱা, ভালকৈ থাকা। তাই একদম আজি ধুনীয়াকৈ একদম সাজি কাচি আহিছা। ওপৰলৈ মোক কোৱা, হাঁহি অকণ মাৰি দিয়া। এইজনী হাঁহিটো চোৱা। এয়া মই খাব
খাম আৰু আজি ন খাইছোঁ আহি পেলাই ফটো কৰিম আচ্ছা এইফালে এইটো আমি দুজনীয়ে খাবলৈ লৈছোঁ এই দেখো ৰ তোমাক খাইছে বা আৰু খাবা আমাৰ মাৰ্জিত দিছোঁ আজি ঈদ বুলি টিকলিজনীৰ লগত অকণমান মস্তি কৰিলোঁ আৰু ইয়াত তাৰমানে ঈদত কেনেকৈ মানুহে কি বনায় তাকে দেখুৱাম বুলিও কৰিলোঁ এয়া মানুহ চবেই মানে মটৰ ঘুগুনি আৰু চিমৈ এইবিলাকেই বনায় সেইবিলাকো ইঘৰে সিঘৰক তেনেকৈ দিয়ে মোক আমাকো দিছিলে সেয়া ওচৰৰ পৰা চিমৈ আৰু মটৰ ঘুগুনি তাকে সেয়া দেখালোঁ আৰু এয়াই আছিলে আজি ভিডিঅ' আৰু ভাল লাগিলে যদি লাইক কৰিব আৰু আজিলৈ আহোঁ বাই বাই